মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 6 ইংলিছৰ লেসন নম্বৰ 1 দ্য ৰেইনবো নামৰ কবিতাটিৰ এক্টিভিটিখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা এক্টিভিটি 1 complete the following sentences by reading the poem The Rainbow। এতিয়া চোৱা আমাক ইয়াত খালি ঠাই দিয়া আছে। এতিয়া আমি খালি ঠাইবোৰ কবিতাটো পঢ়ি পূৰ কৰিব লাগিব। এতিয়া চোৱা এ boat sail কি আছিল তাৰ পিছত on the rivers হয়নে আমি ইয়াত লিখিছো on the rivers। বি sail on the seas আমি ইয়াত লিখিম and ships sail on the seas। সি bird sail across the sky বুলি আছে আমি ইয়াত clouds লিখিম but clouds sail across the sky। তাৰ পিছত চোৱা ডি boats and ships are pretty but clouds are boats আৰু ships pretty ধুনীয়া হয়নে কিন্তু clouds কি হয় আৰু বেছি ধুনীয়া হয়নে গতিকে আমি ইয়াত লিখিম prettier far than these। তাৰ পিছত চোৱা ই the bow in the poem is এই কবিতাটিত ব বুলি কাৰ কথা কোৱা হৈছে ৰেইনবোৰ কথা কোৱা হৈছে হয়নে গতিকে আমি ইয়াত লিখিম ৰেইনবো বুলি। এতিয়া চোৱা নম্বৰ 2 match the following আমি এতিয়া এইবোৰ মিলাব লাগিব। আমি কবিতাটো পঢ়োতে পাই আহিছো হয়নে এতিয়া চোৱা boats মানে নাওবোৰ কি pretty হয়নে ধুনীয়া গতিকে আমি এই boats শব্দটো এই pretty শব্দৰ লগত মিলাব লাগিব। চোৱা আমি মিলালো তাৰ পিছত চোৱা ships বোৰো pretty হয়নে গতিকে আমি ships pretty লগত মিলাম pretty তাৰ পিছত clouds হয়নে clouds বোৰ কেনেকুৱা prettier হয়নে বহুত ধুনীয়া গতিকে আমি clouds ইয়াত মিলাম। তাৰ পিছত rainbow কেনেকুৱা rainbow prettier হয়নে গতিকে আমি এটো ইয়াত মিলাম। চোৱা আমি এইবোৰ মিলালো তাৰ পিছত চোৱা নম্বৰ 3 what are the things that the rainbow does fill in the blanks below with words from the poem। ৰেইনবোৱে কি কৰে হেতু আমি কবিতাটি পঢ়ি ইয়াত লিখিব লাগিব খালি ঠাইত লিখিব লাগিব। এতিয়া চোৱা the rainbow ইয়াত লিখিম that bridges heaven আমি কবিতাত পাইছো হয়নে আমি ইয়াত that bridges বুলি লিখিম। তাৰ পিছত আকৌ চোৱা the rainbow আকৌ ৰেইনবোৱে কি কৰে প্ৰথমটো ৰেইনবোৱে কি কৰে স্বৰ্গৰ লগত সংযোগ কৰে হয়নে তাৰ পিছত আৰু আমি ইয়াত লিখিম overtops the trees মানে গছবোৰৰ ওপৰেৰে যায় হয়নে তাৰ পিছত চোৱা আকৌ the rainbow আমি ইয়াত লিখিম builds a road from earth to sky আমি ইয়াত লিখিম builds a road মানে পৃথিৱীৰ পৰা আকাশলৈ এটা পথ নিৰ্মাণ কৰে হয়নে তোমালোকে এটো ধুনিয়াকে লিখি লবা। এতিয়া চোৱা এক্টিভিটি 4 two summaries of the poem are given below এই কবিতাটিৰ দুটা সাৰাংশ তলত দিয়া আছে which one do you like more এই দুটা সাৰাংশৰ ভিতৰত তুমি কোনটো বেছি ভাল পোৱা discuss your answer with the friend sitting next to you তোমাৰ লগত বহা তোমাৰ বন্ধুজনৰ লগত তোমাৰ উত্তৰটো আলোচনা কৰা then share your thoughts with the rest of the class আৰু তোমাৰ চিন্তাধাৰা তোমাৰ শ্ৰেণী কোঠাত সকলোৰে লগত আলোচনা কৰা। এতিয়া চোৱা A the poem rainbow is about nature এই ৰেইনবো নামৰ কবিতাটো প্ৰকৃতিৰ বিষয়ে এটা কবিতা হয়নে here the poet compares the beauty of nature and man-made beauty এই কবিতাটোত কবিয়ে প্ৰাকৃতিক সৌন্দৰ্য আৰু মানুহে নিৰ্মাণ কৰা সৌন্দৰ্যৰ তুলনা কৰিছে হয়নে she finds that beauty created by nature is prettier than man-made beauty তেওঁ
কৈছে যে প্ৰাকৃতিক সৌন্দৰ্যটো মানুহে নিৰ্মাণ কৰা সৌন্দৰ্যতকৈ বেছি ধুনীয়া The clouds that sail across the sky are prettier than boats sailing on rivers and ships sailing on the seas. আকাশত ভাহি ফুৰা ডাৱৰবোৰ নদীত চলা নাও আৰু সাগৰত চলা জাহাজতকৈ বহুত বেছি ধুনীয়া বুলি তেওঁ কৈছে But the rainbow is prettier than all the pretty things that sail on the rivers. কিন্তু ৰামধেনু নদীত চলি থকা সকলোবোৰ বস্তুতকৈ ধুনীয়া বুলি তেওঁ কৈছে প্ৰথমটো সাৰাংশ হ'ল ইয়াত আৰু এটা সাৰাংশ আছে বি boats sail on the rivers and ships sail on the seas. নাওবোৰ পানীত চলে আৰু জাহাজবোৰ সাগৰত চলে But the clouds that sail across the sky are prettier than these boats and ships. কিন্তু আকাশত ভাহি ফুৰা ডাৱৰটো এই জাহাজ আৰু নাৱতকৈ বহুত ধুনীয়া The bridges in the rivers are beautiful. নদীত থকা দলংবোৰ ধুনীয়া But the rainbow that builds a road from earth to sky is prettier than the bridges. কিন্তু সেই ৰামধেনু যিয়ে পৃথিৱীৰ পৰা আকাশলৈ ৰাস্তা বা পথ নিৰ্মাণ কৰে সেইটো বেছি ধুনীয়া বুলি কবিয়ে কৈছে এতিয়া এই দুটা সাৰাংশৰ ভিতৰত তোমালোকে কোনটো সাৰাংশ বেছি ভাল পালা তোমালোকে হেতু বন্ধুৰ লগত আলোচনা কৰিবা এতিয়া সোৱা এক্টিভিটি 5a As you know, rhyming words are words that end with the same sound. এতিয়া তোমালোকে জানা যে rhyming word মানে কি হয় যিবোৰ শব্দ একে উচ্চাৰণৰে সমাপ্ত হয় আমি তেনে শব্দক rhyming শব্দ বুলি কওঁ হয়নে যিবোৰ শব্দৰ উচ্চাৰণৰ মিল থাকে আমি হেবোৰক rhyming শব্দ বুলি কওঁ such as sound round এয়া সোৱা উদাহৰণস্বৰূপে ইয়াত দিয়া আছে sound round দুইটা শব্দৰ কি হল শেষৰ শব্দৰ মিল আছে হয়নে sound round Here are some words from the poem The Rainbow ইয়াত আমাক rainbow কবিতাটিৰ পৰা কেটামান শব্দ দিয়া হৈছে Work with your friend and write two words that rhyme with each of them এতিয়া তোমালোকে কি কৰিব লাগিব তোমালোকৰ বন্ধুৰ লগত মিলি এই শব্দটোৰ লগত মিলা আৰু দুটা শব্দ ইয়াত লিখিব লাগিব সোৱা প্ৰথমতে আমাক বোৰ্ড দিয়া আছে হয়নে এতিয়া বোৰ্ড শব্দৰ ৰাইমিং শব্দ হ'ব আমি এটা কোট লিখিব পাৰিম ভোট লিখিব পাৰিম নোট লিখিব পাৰিম হয়নে হে আমি লিখিছো ভোট আৰু নোট তাৰ পিছত সোৱা ৰিভাৰ এতিয়া ৰিভাৰ শব্দৰ লগত মিলা আমি শব্দ লিখিব লাগিব ৰিভাৰ আমি এটা লিখিম লিভাৰ আৰু এটা লিখিম আমি ক্লেভাৰ এতিয়া সোৱা শিপ শিপ স্কিপ ক্লিপ সি আমি ইয়াত লিখিম বি ট্ৰি ক্লাউড লাউড প্ৰাউড sky I fly এতিয়া সোৱা activity 6a make a list of things that sail on the rivers and seas move on the road fly across the sky এতিয়া আমি এটা তালিকা প্ৰস্তুত কৰিব লাগিব কিহৰ তালিকা আমি ইয়াত নদী আৰু সাগৰত চলা বস্তুৰ নাম লিখিব লাগিব ইয়াত আমি ৰাস্তাত চলা বস্তুৰ নাম লিখিব লাগিব আৰু ইয়াত আমি আকাশত উৰা বস্তুৰ নাম লিখিব লাগিব গতিকে প্ৰথমতে আমি নদী আৰু সাগৰত চলা বস্তুৰ নাম লিখিছো আমি লিখিম boats ships ferries আমি ইয়াত লিখিছো ৰাস্তাত চলা buses trucks bicycles তাৰ পিছত আমি ইয়াত লিখিছো aeroplanes helicopters rockets তোমালোকে লিষ্টবোৰত আৰু নাম দিব পাৰিবা তোমালোকে নিজৰ মতে দি লবা এতিয়া সোৱা বি
Now make 3 sentences with any one of the words from the list above. এতিয়া আমি ইয়াত লিখা এই শব্দবোৰৰ পৰা এটা এটা লৈ ইয়াত বাক্য ৰচনা কৰিব লাগিব গতিকে আমি প্ৰথমতে ইয়াৰ পৰা boat শব্দটো লৈছো আমি লিখিম the boat move slowly in the water মানে নাও পানীত লাহেকৈ যায় তাৰ পিছত আমি ইয়াৰ পৰা লৈছো বাইসাইকেল লৈছো আমি লিখিছো riding a bicycle is good for health মানে সাইকেল চলোৱাটো স্বাস্থ্যৰ বাবে ভাল এতিয়া আমি ইয়াৰ পৰা এৰোপ্লেন শব্দটো লৈছো আৰু আমি ইয়াত লিখিছো এৰোপ্লেন I saw an aeroplane in the sky মই আকাশত এটা এৰোপ্লেন দেখিলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ